মৰাৰ পিছত জাষ্টিছ বিচাৰি লাভ নাই। উই লিভ ফৰ চামথিং, উই ডাই ফৰ চামথিং। মৰাৰ পিছত একো বিচাৰি লাভ নাই। কথাটো সেইটো। সেইকাৰণে মৰাৰ আগতে বস্তুবোৰ ঠিক হ'ব লাগে, সেইটোৱে বিচাৰোঁ। আৰু কোনো সাম্প্ৰদায়িক কোনো জনগোষ্ঠীয়ে আমাৰ কোনো কেছ নাই। আমি চব অসমীয়া, চব একেলগে। আমি কাৰ্বি ভাল পাওঁ, মিচিং ভাল পাওঁ, বড়োসকলক ভাল পাওঁ, আৰু তেওঁলোক ভূমিপুত্ৰ। মইতো আচলতে নহয়, মোৰ বাহিৰৰ পৰা চাই মই কলেজৰ পৰা 6 বছৰ আগতে। সেইটো বেলেগ কথা বাৰু, দেটছ হিষ্ট্ৰী। কিন্তু এই বস্তু, এই সাম্প্ৰদায়িকতাৰ যিটো সৃষ্টি হৈছে পলিটিকেলি, সেই বস্তুটো বন্ধ কৰিব লাগে। সেই বস্তুটো বন্ধ কৰিব লাগে। আৰু এইটো অকল পলিটিক্সে কৰিছে, এইটো কংগ্ৰেছে কৰিলে, বিজেপিও কৰি আছে, চবে কৰি আছে। সেইকাৰণে মই কাকো ছাপোৰ্ট নকৰোঁ। আই ছাপোৰ্ট মাই পিপল। মোৰ মানুহখিনিক মই ভাল পাওঁ। ডিচি গৰাকীৰ বিষয়ে কি ক'ব? যে ডিচি গৰাকীয়ে এটা মন্তব্য কৰিছে, লগতে চুমৰাং খাঙেও কৈছিলে যে পাৰ্মিশ্যন লোৱা কথাটো, কাৰ্বি আংলং আহিছে, তেওঁলোকে আমাক জনাব লাগিছে। সেই কথাটোত কি প্ৰতিক্ৰিয়া ক'বা? তুমি নলবাৰী গ'লে তুমি পাৰ্মিশ্যন ল'ব লাগিব নেকি? ডিপেণ্ড, বেলেগ কাণ্ট্ৰি নহয় নহয়। মই ভূটান গ'লে মই ল'ব লাগিব, নেপাল গ'লে মই ল'ব লাগিব পাৰ্মিশ্যন। কাৰ্বি আংলং কি বেলেগ বেলেগ কাণ্ট্ৰি নেকি? সেইটো পাগল হয়। তাক 2 চৰ দিব লাগে। আৰু এটা কথা, অতি শীঘ্ৰে নিলম্বন কৰিব লাগে। কাৰ্বি আংলং ছাছপেণ্ড নহয়, ডিছমিছ। আমি কি ডিষ্ট্ৰিক্ট ৱাইজ মানে পাৰ্মিশ্যন লৈ যাব লাগিব নেকি? মই গোটেই অসমত প্ৰগ্ৰাম কৰোঁ, মই চব জেগাত পাৰ্মিশ্যন লৈ যাম নেকি? মই আহিছোঁ পাৰ্মিশ্যনটো দিয়ক, আজি মই গান গাম। কেনেকুৱা শাস্তি বিচাৰিছে? তেওঁলোকৰ লগত কেনেকুৱা কৰিব লাগে, যিসকলে তেওঁ দুজনক এনেকুৱা কৰিলে? মই ক'লো তেওঁলোকে যেনেকে মাৰিছে তেওঁলোকে তেনেকে মাৰিব লাগে বুলি আইনমতে যিটো হয় ফাঁচি নহলেও তেওঁলোকে আচলতে তেওঁলোকে যেনেকে মাৰিছে ৰাস্তা যাৱজ্জীৱন কাৰণ 14 বছৰ জেল। 14 বছৰ। 14 years জেল। ডিচিৰ লগতে গাঁওবুঢ়া আছে, ডিএছচি মেম্বাৰ, পঞ্চায়তৰ মেম্বাৰ, গাঁওবুঢ়া এজন থাকে, গাঁওবুঢ়া এজন থকাৰ পিছত কেনেকে ভিডিপিৰ ছেক্ৰেটাৰী ৰেষ্ট কৰিব লাগিব, জেল থাকিব লাগিব। আৰু এটা কথা আকৌ ডেথ পেনাল্টি বুলি কৈছো আমি, ডেথ পেনাল্টি দিওঁতে আকৌ 18 বছৰ লাগিব। সেইকাৰণে মই কৈছো ইণ্ডিয়ান কনষ্টিটিউশ্যনখন সলাই দিব লাগে। তাত বহুত লোফল আছে, সেইবিলাক সলাব লাগে। ইমান বেছি উদাহৰণ